হেই বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লো নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ জলকীয়া গছডালৰ তলৰ পৰা। চাওকচোন কি ধুনীয়াকৈ গছত জলকীয়াবোৰ পকি আছে আৰু আছে খুদ জলকীয়া, মানে দেখিলে খাওঁ খাওঁ লাগি যায়, কি ধুনীয়াকৈ পকি আছে। জলকীয়া কেইডাল কিন্তু আমাৰ নহয় দেই, মাহঁতৰহে। মই এতিয়া জলকীয়া এটা ছিঙি লৈ যাম, মানে দেখিলে ৰ'বই নোৱাৰোঁ, ইমান ভাল পাওঁ ভোট জলকীয়া। আপোনালোকে ভাল পায়নে নাপায় ক'ব দেই। একেলগে ভিডিঅ' এটা বনাই থ'লোঁ, আপোনালোককো দেখুৱালোঁ, চাই থাকক। সেইবোৰ কৰি কৰি ভাত যে বনাবৰ সময় হ'ল পাহৰি গৈছিলোঁ। কি বনাওঁ বুলি ভাবি কেঁচা কল একাহিয়ে কাটি আনিলোঁ। কেঁচা কল বেহৰেৰে খাই পাইছেনে? আহক আজি ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাই দিওঁ মই কেনেকৈ বনাওঁ। তাৰ পাছত ধুনীয়াকৈ কলৰ বাকলিখিনি এৰাই ল'লোঁ। তাৰ আগে আগে হাতত অকণমান মিঠাতেল ঘঁহি ল'ব দেই, নহ'লে কলৰ যিহে এঠা একেবাৰে। তাৰ পাছত কলকেইটা 4 টুকুৰাকৈ কাটি লগত এটা আলুও দিছোঁ। এতিয়া মছলাখিনি পটাত পিহি ল'ম। মছলাত আছে সৰিয়হ, আদা, নহৰু। মই বহুত এলেহুৱা মানুহ, সেইবাবে নহৰুটো আগতে এৰাই লোৱাতকৈ পটাত থেতেলিয়াই বাকলিটো এৰাই ল'লোঁ। এতিয়া বটা মছলাখিনিত এড কৰিলোঁ মিট মছলা, ধনিয়া গুড়ি, গৰম মছলা। বেলেগে মাংসত মিট মছলা দিয়ে, মই কলৰ চব্জিত দিছোঁ, নাহাঁহিব দেই কিন্তু। এতিয়া পানী দি মিক্স কৰি ল'ম। এতিয়া কেৰাহীত তেল গৰম হোৱাত এটা জলকীয়া আৰু পিঁয়াজ দি ভাজি ল'লোঁ। লগতে কলখিনি দি ল'লোঁ। জোখমতে নিমখ আৰু হালধিও দি ল'ম। অকণমান ভাজি মছলাখিনি যে মিক্স কৰি লৈছিলোঁ সেইখিনি দি আৰু অকণমান ভালদৰে ভাজি ল'ম। তাৰ পাছত দি ল'ম পানী। দুবাৰমান পানী দি ধুনীয়াকৈ উতলিব দি থ'লোঁ। কলটো সিজি যাব। এতিয়া পানীখিনি শুহি যোৱাত এখন প্লেটত ধুনীয়াকৈ উলিয়াই ল'লোঁ। খাবচোন কেতিয়াবা এনেদৰে বেহৰেৰে বনাই। ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কিন্তু কৰি দিব। আকৌ আহিছোঁ নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।